kadang apara malong neli komjang asangho mini Ingraji 1st March 2025 Maghopra LP School along Melisi Kapadopon Mel aron ke Karbi Lamed Amei Pamuhi Sokodoya aro Pangpu Laten Maghopra LP School along mate Pamuhi Sokodoy la area along Karbi Alam Kachirli Aphan Atiri isi Kangpupon Mel aron atik si Pamuhi Sokodoy aro Karbi Lamed Amei impulo Lapen Karbi Alam Kachirli Atirita impulo lasi ibeng diba unedited video ratong bungo la papaino kadong আমি মাগোপাড়া প্রাথমিক বিদ্যালয় এবং কাঠিত মামাই আরো আরো পেন্টিওয়ান কামকে সামকে বিশাল কামকে লাপেন আমি দাদা মাই কাছারি পঞ্জি আফান আলামি কাকা বসার নামে মানা সিমামকে পাঁচজন bangkit pemasukan bangkit sama kan pulang di kampung ini. Tapi semua tu ini bahasa baru kan alam ini dia sama pada langsung. Tapi lama-lama melakukan hewan alami jalan sanggup dan hewan sanggup pada hewan kampung ini. Di sini ada orang kamu kemudian ada lamai kami ni amai kacare dia phan alami atau barang semakuti minta lamen pokman dan ko retirement amar sar naholia sar kansini amai kare aiko kan prostab tiko kamu mungkin ada tidur Bijen tu dia jitu, mau juga. Kamu kan bisa. Kalau ada itu bisa begitu boleh. মই এখন গ্ৰহণ কৰি আশা কৰোঁ আজি যিটো উদ্দেশ্য লৈ পেলাই অনুষ্ঠিত কৰা হৈছে এই সভাখনত আৰু আমি কথাবিলাক লৈছোঁ সেইটোৰ কাৰণে আজি আমি এই বিষয়ে বিশেষ গুৰুত্ব দিব লাগিব আৰু এই ক্ষেত্ৰত আপোনালোকে সকলো ক্ষেত্ৰতে সহায় সহযোগ তেতিয়াহে আমাৰ কাৰ্যসূচী সফল হ'ব। আচ্ছা, মই আসন গ্ৰহণ কৰিছোঁ। সভাৰ কাৰ্যসূচী এনেকৈ সভাপতি আসন গ্ৰহণ, এইটো হ'ল সম্বৰ্ধনা অনুষ্ঠান।
এতিয়া সম্বৰ্ধনা অনুষ্ঠান কাক কি সম্বৰ্ধনা জনাই আমাৰ আহ্বায়কে হেৰি কৰিলে ভাল হয়। সম্বৰ্ধনা অনুষ্ঠান আছে সেই অনুষ্ঠানত আমি আজিৰ প্ৰকাশ আমাৰ তাৰপিছত আমাৰ সম্বৰ্ধনা জনাব আমাৰ সমাজ সেৱক বান্ধি আমাৰ ইয়াৰ পিছতে আমাৰ ওলাইছো আমাৰ ইয়াতে আমাৰ ওলাইছো আমাৰ চহৰলৈ বান্ধে আমাৰ বিজ্ঞানমন্ত্ৰী অনুজনাব আমাৰ এই ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব আমাৰ আজি সাহিত্য সভাৰ প্ৰচাৰ আমাৰ জনাব আমাৰ সম্বৰ্ধনা অনুষ্ঠানে আমি নৰ্থ ইষ্ট ফেডাৰেশ্যন বিষয়ে আমি আদৰিছো চলাৰ কাৰণে আমি আমাৰ অভিযান ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান তেনেকৈ আৰু যদি পিছত যদি জনাবলগীয়া থাকিলে পিছত জনোৱাৰ এটা হেৰি ৰাখিছে। এতিয়া আমাৰ সভাৰ কাৰ্যসূচী ৩ নম্বৰ মতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব বীৰেন্দ্ৰ বিয়ে এই স্কুলৰ বীৰেন্দ্ৰ বিয়ে আজি মিটিংখনৰ কাৰণ আমি নৱগড়ৰ প্ৰাথমিক বিদ্যালয় যিটো আমাৰ মাইনামপুৰ লাপেন ইয়ালেপেন কেইবাটান সম্পাদক গাঁৱলীয়া আৰু প্ৰচাৰ সম্পাদক লগতে উপস্থিত সমাজৰ বিভিন্ন গাঁৱৰ পৰা অহা বাংকে বিশ্ববাংকে চাৰবাংকীয়া প্ৰমুখে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰথমতে সভাৰ উদ্দেশ্য হৈছে কি যোৱা কিমান বছৰৰ পৰা আমাৰ ইয়াত সেইয়া আমাৰ কাৰ্বি সাহিত্য সভাৰ এখন ব্ৰাঞ্চ কমিটি আছিলে। সেই ব্ৰাঞ্চ কমিটিটো ইমানখিনি কাৰ্য কৰিলে বা নকৰিলে সেইটো আমি সকলোৱে নাজানো বা নাজানো। সেয়ে আমাৰ ইয়াতে নতুনকৈ এখন ব্ৰাঞ্চ কমিটি গঠন কৰাৰ কাৰণে আমাৰ ৰাইজ তথা সকলোকে আমাৰ সভা আহ্বান কৰা হৈছে। আৰু লগতে আমি কাৰ্বি ভাষাৰ
বৰ্তমান চৰকাৰে বা চেণ্ট্ৰেলো এনেকৈ ইনিচিয়েটিভ লৈ আছে আৰু আমাৰ কাৰ্বিৰ ভাষা বুলি নহয় বেলেগ বেলেগ বিভিন্ন জাতিৰ ভাষাৰ আদি মানে নিজৰ ভাষা জনাৰ কাৰণে শিকাৰ কাৰণে প্ৰচলন মাধ্যম প্ৰচলন কৰাৰ কাৰণে আমাৰ চেষ্টা অসমৰ চৰকাৰেও চলাই আছে যিহেতুকে সেয়ে আমিও কাৰ্বি হিচাপে আমাৰ নিজৰ জাতিটো হেৰাই মানে যোৱা প্ৰথম হৈছে হেৰাই নোযোৱাৰ কাৰণে আমি ইনিচিয়েটিভ আমি লৈছোঁ বুলি আমি থিৰাং কৰিছোঁ আৰু লগতে সকলোৱে তাৰমানে আমাৰতো ভৱিষ্যতে আমি ডাঙৰ হৈ বুঢ়া হ'লোঁ ভৱিষ্যত পিছৰ ল'ৰা ছোৱালীবিলাকক যাতে নিজৰ ঘৰৰ কথাখিনি ক'ব পাৰে যেনে ঘৰৰ পিছতে মা দেউতা নিজৰ দলত যিখিনি ওচৰ পাজৰত থকাৰবিলাক বা কোৱা মাতা এইবিলাকৰ কাৰণে আমি থিৰাং কৰিছোঁ আমাৰ এখন ভাষাৰ শিকাৰ কাৰণে সেইকাৰণে আমি এই ভাষাৰ শিকাৰ কাৰণে আমি ইয়াতে আমি অকণমান আজি পাঠদান আৰম্ভ কৰিম আৰু সকলোকে আহ্বান কৰিছোঁ যাতে এনেকৈ গাঁৱৰ যাতে এনেকৈ ব্যৱস্থা কৰে যদি হেৰি হয় বুলি সেই সভাখনৰ মেইন উদ্দেশ্য সেই আছিল এই সভাখনৰ উদ্দেশ্যৰ বহুত আছে এতিয়া হৈছে কি আগৰ পুৰণি কমিটি আছে যদিও এতিয়া চাওঁতে আছিল তেনেকৈ নাই ভংগ কৰি নতুনকৈ কমিটি এখন গঠন কৰাৰ কাৰণে আমাৰ সমিতি এইখিনি হ'ব আচ্ছা এই সভাৰ উদ্দেশ্য ব্যাখ্যা আমাৰ সভাৰ আভাই দিয়ে আপোনালোকৰ আগত বিতংভাৱে বুজাই ক'লে প্ৰথম মূল উদ্দেশ্যটো হ'ল কি পুৰণা কমিটি থকা নথকাটো বিভিন্ন ধৰণৰ আচলতে আছিল নেকি নাই মই সেইটো কথা ক'ব নোৱাৰোঁ এই অঞ্চলত আমাৰ কাৰ্বি সাহিত্য সভাৰ কমিটি এখন আছিল নে নাই মই ভালকৈ ক'ব নোৱাৰোঁ গতিকে যদি আছে তেতিয়াহ'লে কোনে কোনে আছিল আমাৰ উপস্থিত থকা বিভিন্ন মানে অলপ কথাখিনি অলপ বুজাই ক'লে আমি ভাল পালে আৰু যদি নাই তেতিয়াহ'লে আমি এতিয়া কি ব্যৱস্থা কৰিব লাগিব আমি এখন নতুনকৈ এটা কমিটি গঠন আমি নতুনকৈ এখন কমিটি গঠন কৰিব লাগিব এই অঞ্চলত মানুহখিনি যাতে আমিও কাৰ্বি সাহিত্য এতিয়া মই ক'ব খুজিছোঁ কি যদি শাখাটো নাছিলেই তেন্তে আমি নতুনকৈ শাখা এটা গঠন কৰাই ভাল নেকি কম সংখ্যক সদস্য লৈ এইটো ৰাইজৰ মতামতৰ ওপৰতহে নিৰ্ভৰ কৰিব যদি সাহিত্য সভাৰ শাখা কমিটি এখন গঠন কৰিব লাগে তেতিয়াহ'লে আমি আজি কৰাই ভাল আৰু দ্বিতীয়তে আমাৰ আহ্বায়ক ডক্টৰে ক'লে যে হেৰি কি ক'লে ভাষা শিকাৰ কাৰণে এটা কেন্দ্ৰ উদ্বোধন কৰাৰ কথা ভাবিছে গতিকে আমি যিখিনি মাজত হ'লে ভাল হয় নেকি ভগৱানৰ ভাল হয় কাৰণ ইফালৰ পৰা যিমান দূৰ হ'ব আমাৰ মানুহ ইফালৰ পৰা সিমান চেণ্টাৰ মেইন জেগা হ'ব গতিকে আমি সদ্যহতে ভাষা এটা শিকাৰ কাৰণে ভাষা আৰু কোনে শিকাব এই বীৰেন্দ্ৰকে শিকাব লাগিব কাৰণ আমিতো সেইবিলাক নাজানো আমি কামৰূপীয়াখিনিহে অলপ জানো কিন্তু কাৰ্বি আংলং বা তেনেকৈ নগাঁও মৰিগাঁও এই অঞ্চলৰ মানুহবিলাকে কোৱা কথাখিনি আমি নাজানো নহয় কিন্তু মই বহুত দিনৰ আগতে শিক্ষক হৈ থাকোঁতে আমাৰ সেই লগৰ আছিল যদি মাষ্টৰ আছিলোঁ তেতিয়া এই ভাষাৰ সম্পৰ্কে মানে আলোচনা কৰিছিলোঁ কিতাপ লাগে কিতাপ লাগিলে এতিয়া ক'ৰ পৰা কিতাপ হ'ব মানে চৰকাৰে কৈছে ভাষা এটাইহে দুটা হ'ব নোৱাৰে তাৰমানে কাৰ্বি আংলঙে যিহেতুকে ভাষাটোৰ ওপৰত বেছিকৈ জোৰ দিলে গতিকে কাৰ্বি আংলঙৰ ভাষা বেছি কৰে এই কিছুমানে একেবাৰে নাক চাইছিলে কাৰ্বি আংলঙৰ ভাষা কিন্তু মই এটা কথা কৈছোঁ কি
সেইদিনাখন মই প্ৰটেষ্ট কৰিছোঁ কিয় কালি আমাৰ ভাষাটো শিকিলে আমাৰ কিবা ৰামায়ণ মহাভাৰত অশুদ্ধ হ'ব নেকি কিয়নো আমাৰ ভাষাটো সমৃদ্ধিশালীহে হ'ব যিটো আমি এইটো ভাষাও জানো সিটোও জানো এনেধৰণৰ এতিয়া বৰ্তমান আমাৰ ইয়াতে দুইটা ঠাইৰ ভাষা জানা কোনে জানে না অজিত কাছাৰৰ ভৈনীয়েক ববিতাই জানে এই প্লেঞ্চৰ ভাষাও জানে হিলছৰো জানে এই হেৰিত মানে পৰীক্ষা ল'ব লাগে নহয় APSC কিছুমান এই যে অফিচাৰবিলাক যে আহে এতিয়া কাৰ্বি আংলঙলৈ যাব সেই কাৰ্বি ভাষা জানিব লাগিব নহয় এই যে শিকোৱাৰ কাৰণে বা জানে না নাজানে পৰীক্ষা লোৱাৰ কাৰণে মোক এপইণ্টমেণ্ট দিছিল কিছুদিন মই চিন্তা কৰিলোঁ মইতো এনেই ইউটিউবত দিলেতো নহ'ব কাৰণ মই কাৰ্বি আংলঙৰ ভাষাটো ভালকৈ জানিব লাগিব তেতিয়া মই এই অজিত কাছাৰৰ ভৈনীয়েক কবিতা মই দি দিলোঁ তুমি কৰাচোন এই কামটো সেইদিনাখন ডাঙৰ ডাঙৰ অফিচাৰবিলাকো মানে হেৰি ছাৰ বেয়া পৰীক্ষা লয় আৰু হেৰি কৰিব আৰু চাব আৰু দৰকাৰ হ'লে পইচাও দিয়ে মই মিছা কথা নহয় মানে চাব আৰু গতিকে মই এই দায়িত্বটো ববিতা হেৰি অজিত কাছাৰৰ ভৈনীয়েক গতিকে এতিয়া সম্ভৱ এই পৰীক্ষাটো ল'ব লাগিলে ববিতাকে মাতে কাৰণ মই এই চমজি দিছোঁ নহয় ডিপাৰ্টমেণ্টত মই নোৱাৰিম আৰু আগতে আছিল কি ইয়াৰ আগতে আছিল কি আমাৰ জ্যোতিকান্ত তেৰণেতো কাৰ্বি আংলঙৰ ভাষাটোতো নাজানে কিন্তু পৰীক্ষাটো আহিব কাৰ্বি আংলঙৰ ভাষাই মই তেতিয়াই গম পালোঁ মই ডাঙৰ কাম এটা জেলতহে যাব লাগে এই বুলি পেলাই মই বাদ দিম আচ্ছা যেই নহওক এইরকম কারণ গতিকে আমি এতিয়া উভয় ভাষা অর্থাৎ আমার কামরূপের বাহিরে আমার কামরূপীয় ভাষা কামরূপীয়া কাৰ্বি ভাষা তিনি আমাৰ বাহিৰে প্ৰতি বছৰ সব কাৰ্বি আংলঙৰ দৰে তুমি যাব আপুনি যিবিলাক মৰিগাঁৱৰ চব কাৰ্বি আংলঙৰ কাৰ্বি আংলঙৰ বিশেষকৈ মহিলাসকলৰ কাৰ্বি গতিকে সেইকাৰণে মই তেতিয়াই কৈছিলোঁ যে আমাৰ ভাষাটো সমৃদ্ধিশালীয়ে হ'ব যদি দুটা ভাষাও দিলে বা নিজেই নহওক মই এই হেৰি সম্পৰ্কে শাখা গঠন কৰা সম্পৰ্কে আৰু কেন্দ্ৰ এখন স্থাপন কৰাৰ উদ্দেশ্যে আমাৰ দিহা পৰামৰ্শ দিয়াৰ কাৰণে মই এই আমাৰ কাৰ্বি নামে এইটো আমাৰ কামৰূপৰ জিলা উদ্দেশ্যটো দিয়া আছে চিনেমাটো আছে মানে এটা হ'ল আমাৰ যিটো পুৰণি কমিটি ইয়াতে আছিল বা নাই আছে সেই ভাষাটো অংক কৰা তাৰপিছত এটা নতুনকৈ আমাৰ শিক্ষা কেন্দ্ৰ আৰম্ভ হ'ব এতিয়া পুৰণি কমিটি আছিল নে নাই সেইটো সময়ত মানে এনেকুৱা হ'ল
মই যেতিয়া দায়িত্বভাৰ পাওঁ তেতিয়া আমাৰ প্ৰথম প্ৰস্তাৱটোৱে আছিলে পুৰণি কমিটিসমূহ পুনৰ তাৰমানে উজ্জীৱিত কৰিব লাগে এইদিনা বিচাৰোঁতে তেতিয়া কি হ'ল প্ৰেচিডেণ্ট ছাৰে দুটা লিষ্ট এখন দিলে তাতে দুটা আছে এটা হ'ল তাৰমানে ডিমৰীয়া আৰু এটা গুৱাহাটী জোনৰ সেইখন আছে ডিমৰীয়া বহুত কম আছিলে ইফালে আমাৰ পদত এটা ব্ৰাঞ্চ আছিলে এই লিষ্টৰ কাৰণে আগতে কিবা আছে না বহুত লোকে আৰম্ভ হয় তাৰমানে বহুত দিন মৰিয়ে আছে কাম বন তেতিয়া কামৰূপ কাৰ্বি হয়তো লামিন বুলি আছিলে কামৰূপ কাৰ্বি লামিন হৈছিলে এইটোৱে এতিয়া তাৰমানে ডিষ্ট্ৰিক্ট কমিটিলৈ আহিছে এতিয়া চৌধুৰী ছাৰ তেখেত সম্পাদক আছিল চাগে ইয়াৰ তাৰপিছত মানে এতিয়া এনেকে হ'ল আমি যেতিয়া নামটো তাতে চাই যদি বিচাৰো মানুহৰ নামটো নাই এনেকা মানুহ নাই এনেকে পাই যায় তাৰমানে গতিকে মোৰ প্ৰগ্ৰাম এইটোৱে মানে তাৰমানে সেই কমিটি গঠন ভংগ কৰিব পাৰে তেখেতসকলেও থাকিব লাগিব গতিকে তেখেত যিহেতু নাই কিন্তু তেখেত নাই বুলি ভাবিকে আমি কামটো আৰম্ভ কৰিবলৈ নহ'ব আমাৰ নিজৰে কাম গতিকে আমি যিখিনি উপস্থিত আছো সেইখিনিয়ে আমি তাৰমানে কমিটিটো ভংগ হ'ল বুলি ভাবি সিদ্ধান্ত লৈকে নতুন কমিটি গঠন কৰিব লাগিব তাৰপিছত ভাষা শিক্ষা কেন্দ্ৰটো মানে লাহে আমাৰ মানুহবিলাকৰ পৰিৱৰ্তন হৈছে মানে কেনেকৈ ভাষা শিকিব চেষ্টা কৰি আছে মই নিজে মোৰ নিজৰ গাঁৱৰ ওচৰত নগাঁও আপোনালোকে নীলকান্তৰ আহোঁতে তেখেতৰ গাঁৱত মোক মাতি 6 মাহ 1 বছৰমান মই মাতি আছে শিকাব লাগে আহিব লাগে তাৰপিছত মই 1 মাহমান আগতে আৰম্ভ কৰিছোঁ যাওঁ শনিবাৰে যাওঁ বহুত টাইম লাগে শনিবাৰে দেওবাৰটো আমাৰতো পুৰা ব্যস্ত তো আমি দিওঁ মানে গাঁৱতো প্ৰগ্ৰেম হয় আলহীঘৰত প্ৰগ্ৰেম হয় তাৰপিছত ক'লোঁ ইমান যদি ইচ্ছা বা মই এঘণ্টা শিকাই দিম পইচা পাতি কথা একো নাই যদি ইমান ইংৰাজী আছিলে মই শনিবাৰে মই শিকাওঁ তথাপি তাৰমানে মিছ হয় শিকাব লাগিব কাৰণ সংগঠনবিলাকো অভাৰ হৈ গ'ল নগ'লে উপায় নাই তাৰপিছত আমাৰ জানে দেওবাৰ শনিবাৰটো আমাৰ ছাত্ৰ দিয়া থাকে এতিয়া বহুত ভাল লাগিছে 6 মাহমান হৈছে ইয়াতে তেখেতে বহুত ফোন কৰি থাকে তাৰপিছত গাঁৱলীটো তাৰমানে মিটিং পাতিবলৈকে বোলে বহুত কৰি থাকে তাৰমানে প্ৰেছাৰ দি থাকে তাৰপিছত আমাৰ বেলেগ প্ৰগ্ৰেম আহি যায় না এই ইমান তাৰিখে যাম কওঁতে কথা ভয় নুঠিলে আহিবাই নহ'ল ছাৰে কিন্তু লাষ্টত ছাৰে বহুত শুনি গৈ থাকে এনেকৈ কৰিব আছে তাৰপিছত ভালে হৈছে আমাৰ দায়িত্বই সেইটো তাৰপিছত মই ছাৰক ক'লোঁ কৰে এতিয়া আপোনালোকে আগুৱাই আহিছে সেইটো ভাষাটো এতিয়া আমাৰ যেতিয়া ভাষাত মই যাওঁ অকল ভাষাতে নহয় চব ক্ষেত্ৰতে আমাৰ এটা ক'ৰবাত গৈ আমাৰ ৰৈ যায় ক'ত ৰৈ যায় তাৰমানে দুটা হৈ যায় তাৰমানে যেতিয়া আমি কালচাৰেল গ'লে সেইখিনি কালচাৰ বেলেগ আমাৰ কালচাৰ বেলেগ ড্ৰেছ পাতি চালেও তাৰ ড্ৰেছ পাতি অকণমান বেলেগ ইয়াত বেলেগ আৰু কি হয় ভাষাটোৰ ক্ষেত্ৰতো বেলেগ হৈ যায় ভাষাটোৰ ক্ষেত্ৰত হ'লে সেই তাৰমানে কি ডাঙৰকৈ তাৰমানে দুটা ফৰকে দেখা পোৱা যায় এটা হ'ল মানে ৰংঘৰৰ ভাষাটো আৰু এটা ভাষা আমাৰ ডিমৰীয়া কিন্তু আমাৰ ডিমৰীয়া ভাষাটোতো তাৰমানে আকৌ আমাৰ গুৱাহাটীৰ এই বৰভাঙে অলপমান বেলেগে কয় আৰু এইখিনি অকণমান বেলেগে কয় আৰু আমাৰ এইখিনি অকণমান বেলেগে কয় আৰু আমাৰ সেইখিনিতো আমাৰ সহৰাকেইটা আকৌ বেলেগে কয় চামতাকেইটা বেলেগে কয় সেইটো ভাষাৰ বিধান থাকিব কিন্তু আমাৰ লক্ষ্যটো থাকিব লাগিব তাৰমানে যাতে আমাৰ নিজৰ ভাষাটো থাকক মানে আমি যিখিনি শব্দ কওঁ ভাষা কওঁ আমাৰ যিখিনি শব্দ থাকে সেইখিনি থাকক আৰু আমি কোৱাখিনি যাতে চবেই যাতে বুজি পায় যদি নাযাওঁ এতিয়া আমি লক্ষ্য কৰি কি হয় আমি যিখিনি কথা কওঁ যিটো কথিত সেইটো জাগিৰ পাৰ হোৱাৰ পিছত আমাৰ কাম নহয় আমাৰ কথাও বুজি নাপায় তেওঁলোকে বুজি নাপাওঁ সেনেকৈ হৈ যায় কিন্তু যিটো ৰংঘৰৰ যিটো ভাষাটো একদম প্ৰায়খিনি বেছি চলে তাৰমানে জলংকীয়া চবত বেছি কাজিৰঙাতো 2-3টা ভাষা আছে আৰু কিবৰ ভাষা অকণমান বেলেগ আৰু এইফালে ৰংঘৰতো তাৰমানে যিখিনি আছে সেইখিনি তাৰপিছত জন্মপৰি অকণমান বেলেগ এনেকুৱা অলপ বেলেগ বেলেগ আছে এতিয়া মানে ইয়াত শিকোৱাটো মই সেইটো আমাৰ সম্পাদক সেইটো স্পট আমি চেণ্ট্ৰেলৰ যিটো কয় আৰু আমাৰ ইয়াৰ লগত মানে থাকি আমি এনেকুৱা হ'ব লাগিব মানে শিকাওঁতেও সেইটো ভাষাটোৱে শিকিব লাগে ঠিক নহয় বা যিটো ভাষাটোৱে শিকিব লাগে সেইটো ঠিক নহয় মানে দুটা ভাষা শিকিব লাগে মানে আপুনি জানিলে হ'ল এটা সময়ত এনেকুৱা হ'ব আমি তেখেতসকলৰ কিতাপটো আমি ইয়াতে আনি শিকিব লাগিব আমাৰ কিতাপটো তাত সেই লিখিকে সেইটো তাৰপিছত আদান প্ৰদান কৰিব এটা সময়ত
20-30-40 বছৰ ভিতৰত সব বুজি পোৱা যায় এটা সময়ত মই কাৰ্বি ভাষাটো মই বুজি নাপাওঁ কিন্তু এতিয়া পঢ়াখিনি বুজি পাওঁ কিন্তু কওঁতে অকণমান দিগদাৰ লাগে কিন্তু আৰু তেখেতসকলে কওঁতে অকণমান বুজি নাপাওঁ কিন্তু লিখিত চালে আজিকালি বুজা একে প্ৰায় সকলোখিনি একেই আছে খালি আমাৰ বেলেগ বেলেগ হৈ যায় বুজি পোৱা নহয় গতিকে চালক অকল ইয়াৰে নহয় নিশ্চয় আগবাঢ়ি আছে আমাৰ এতিয়া বুঢ়া লেখা আমাৰ বেষ্টৰবিলাকো প্ৰায় জানেই সামগ্ৰী সৰ্বামুখী জানে সকলোতে একেবাৰে নাজানে চাগে বুঢ়া জানে গতিকে ইয়াতে যে তেখেতে মানুহে তেখেতে শিকাবলৈ সেইটো নহয় তুমি চাই শিকিলে হ'ল কথাটো শিকিলে হ'ল কথা ক'লে হ'ল আৰু কিতাপ পত্ৰবিলাক চেষ্টা কৰিব লাগিব পঢ়িবৰ কাৰণে এতিয়া যোৱাবাৰ কাৰ্বি এই 32তমত কি কৰিছে হেৰি আমাৰ ইয়াৰ কিতাপ আমাৰ ইয়াত ভাষা শিক্ষাৰ কিতাপ তেখেতসকলে প্ৰকাশ কৰিছে আগলৈকে আমি পঢ়িব পৰা নাছিলোঁ মিলকুলখনে আছিল তাৰমানে একটা আমাৰ নিজৰ ভাষাত লিখা আমাৰ কামবোৰ মিলকুলখনে আছে তাৰপিছত ছাৰহঁতে লিখে অসমীয়াত লিখে তাৰপিছত মাজে মাজে কাৰ্বি ভাষা পুৰা শুদ্ধকৈ তাৰমানে কাৰ্বি ভাষা আমাৰ ইয়াতে প্ৰায় নিলিখে লিখনে কবিতা প্ৰথম ক'ব লাগে তাৰপিছত এচিষ্টেণ্ট মিছনেণ্টে গতিকে যিমান নহ'লে আপোনালোকে জানে কাৰ্বি ভাষাটো জানে অসমীয়া আখৰে দিলে হ'ল নিজে আখৰে লিখক সেইটো লিখিকে দিলে হ'ল তাৰপিছত লিখিকে ৰাখিলে হ'ল তাৰপিছত সেইখিনি ইয়াতো পঢ়িব কাৰণে দিলে হ'ল এই আজিকালি ডিগ্ৰী আহি গ'ল ডিগ্ৰী টাইপ কৰিকে পঢ়িব দিলে হ'ল তেনেকৈ শিকি থাকিব আৰু কোৱাটো আমাৰ মেইন প্ৰব্লেমটো হ'ল আমাৰ ভাষাটো হেৰাইছোঁ কাৰণ আমি জানা মানুহবিলাকৰ ভুলৰ কাৰণে মানে এতিয়া চাওকচোন মই এতিয়া অসমীয়াত কৈ আছোঁ মোৰ ঘৰতে সেনেকৈ মোৰ মাইকীটো আদি ভাষা নাজানে গতিকে অসমীয়াতে কওঁ এই গৰিটো নাজানে আৰু অসমীয়া কোনতে তাৰমানে ভাষাতে নহ'ল কিন্তু আমি মোৰ গাঁৱত তাৰমানে এনেকুৱা কাহিনী আছে গোটেই ঘৰখনেই তাৰমানে কাৰ্বি পৰিয়াল হয় আবুৱেটো কাৰ্বি ককাটো কাৰ্বি মায়ে বাপেককেইটা কাৰ্বি তাৰপিছত ভনীকেও কাৰ্বি পোৱালীকেইটা কাৰ্বি নাজানে এনেকৈ হৈ গৈছে আৰু কিন্তু এনেকুৱা হৈছে মায়েকটো বঙালী বাপেকটো হেৰি কাৰ্বি তাৰপিছত হেৰি অনেকটো কাৰ্বি কিন্তু সিটো ঘৰতে বঙালীজনী আকৌ কাৰ্বি ভাষা জানে এনেকৈ হৈছে আৰু তেওঁ তাৰমানে কৈ তাৰমানে সি নাজানিলেও তাৰমানে কোনতে কথা শিকিবলৈ জানে আৰু কিন্তু যিটো ঘৰত তাৰমানে নাজানে সেইটো তাৰমানে গোটেইখিনি কাৰ্বি এটাও তাৰ মিক্স নাই সি নাজানে কাৰণ অসমীয়া কওঁতে সিহঁতে পাহৰি গৈছে গতিকে এইটো কওঁতে এতিয়া কোৱা মাতা হওঁতে তাৰমানে আমাৰ চাৰিজন পাঁচজন আহিব বা 10জন আহিব 20জন আহিব আহোঁতে কথা পাতে আজি আহোঁতে শিকিলে কালি শব্দ এটা শিকিলে ঘৰত গ'লে অটাইকক ক'লে আবুকে ক'লে কোনটো আকৌ জীয়াই দিব শব্দটো বহুত ভাল লাগিছে আপোনালোকে যে আগুৱাইছে এইটো বুলি কাৰণে মানে আৰম্ভ কৰিম বুলি আহিছে মোৰ বহুত ভাল লাগিলে তাৰপিছত বাকীখিনি আপোনালোকে ধুনীয়াকৈ কমিটি এটা থাকিলে ভাল যিকোনো কমিটি এটা স্কুল এখন দিবৰ কাৰণে কমিটি লাগে প্লাছ এতিয়া বেলেগে কমিটি এটা বনাব নালাগে স্কুলখনৰ সেইটোৱে যিটো সভা যিটো ব্ৰাঞ্চ থাকিব সেইখনে এটা কমিটি হিচাপত কৰিলে পিছত সেইটোৱে চলালে হ'ল তাৰপিছত এইটো আজি মাপাৰ আছে ইয়াত কোনোবা শিকাব পাৰে কোনোবা আকৌ পামহি শিকাব পাৰে শিকালে হ'ল আৰু এইটো চিন্তা কৰিব নালাগে এইটো আৰম্ভণি আৰু গতিকে বৰ বেছি নকওঁ এইখিনি কৈ যদি দৰকাৰ পিছত কম এইখিনি মই মানে হেৰি বিষয়তে আচলতে মই ক'ব খুজিছোঁ এই কমিটি আছে নে নাই সেইটো বিষয়ে ক'বলৈ যাওঁতে এই বাকীখিনি কথা ক'লো আৰু পিছত যদি দৰকাৰ কম মাননীয় সভাপতি আৰু উপস্থিত আমাৰ কাৰ্বি প্ৰেমিক ৰাইজ আৰু আই মাতৃসকল অৱশ্যে ওপৰৰ বক্তব্য কিছুমান কথা ভাল কথাই কৈ দিছে সাহিত্য সভাৰ কথা কওঁতে মোৰ এটা কথা মনত পৰিছে সাহিত্য সভা কিন্তু সংগঠনটোৰ আপোনাৰ হেৰিটো চিনি আছে 85 হৈছে আমি আমাৰ বাংঠি আছামৰ উদ্যোগত আমাৰ এটা ভাষাৰ কাৰণে শিক্ষক লাগে বুলি আমি এটা দাবী কৰি আমি 95 নে 96 আমি এটা স্বীকৃতি পাইছিলোঁ চৰকাৰৰ পৰা সেই ক্ষেত্ৰত আমাৰ কামৰূপ মহানগৰ অঞ্চলত আমি 25টা শিক্ষক আমাৰ নিয়োগ কৰাৰ কাৰণে এখন তালিকা এখন দিছিল সেইখন মতে আমাৰ ফিল আপ হৈছে আমাৰ ভাষাৰ ক্ষেত্ৰত সেই সময়তে আমাৰ ভাষাৰ শিক্ষকৰ কাৰণে 25টা যিহেতু পাই গৈছিল চাওকচোন আপোনালোকে চিন্তা কৰক
আমাৰ এই সাহিত্য সভাখনে আমাৰ কাৰ্বি যিটো সাহিত্য সভাখনে যিটো গৌৰ ধৰি আছে আগত যিটো ফুটি আছে নামবিলাক আপোনালোকে পাইছে ৰেকৰ্ডত পাইছে মই এখন এই কঙালীত মিটিং হওঁতে মই তাতে ফাৰ্ষ্ট গৈছিলোঁ তাতে সেইবিলাক যেতিয়া কথাবিলাক ক'লো তাতে আৰু মানে এটা বাক বিতৰণ আহিছে তেওঁলোকে আমেৰিকাৰ কি হয় সিফালে টানি থাকে ভাষাটো বস্তুটো কি হয় টানি থাকে সিফালে কিয় টানি থাকে বস্তু আমি আমেৰিকাত যি কাৰ্য আমি একত্ৰিত হ'লো কাৰ্বিখিনি আমি গোটেই জনগোষ্ঠী এতিয়া চাওঁ আমি পামুকি মাঘপাৰা দুস্তাত আমাৰ কামৰূপ মহানগৰ যিখিনি আছে ভাষাটো আমাৰ এটা হ'ব লাগে কাৰ্বি ভাষাটো এটা হ'ব লাগে কাৰণ পামুত বেলেগে ক'ব মইনাপুৰত বেলেগে ক'ব চকটত বেলেগে ক'ব দেউচতত বেলেগে ক'ব সেইটো হ'ব নালাগে কিন্তু ভাষাটো এটাই হ'ব লাগে আমাৰ যিটো কাৰ্বি আংলঙৰ যিটো ভাষাৰ লগত যিটো আমাৰ নাম পিছত তাত আহিব কিন্তু এইখিনি বৰ্তমান এতিয়া আৰম্ভণিটো শিক্ষা যিজনে শিক্ষক কৰে এইবিলাক যেতিয়া কিতাপ একত্ৰিত হৈ কৰিলে বস্তুটো ভাল হ'ব বুলি ভাবিছোঁ কিন্তু কথাটো কি জানা শিক্ষকবিলাকে চিন্তা কৰিব যে আমি কামৰূপ মেট্ৰ'খিনি একত্ৰিত কৰাৰ পিছত আমি বাকী ঠাইবিলাকত আমি তেতিয়া আয়ত্ব কৰিব পাৰিম কিন্তু এই যিটো কমিটিটো আছে কিন্তু কাগজে কলমে কমিটিটো আছে সেইটো মই জানো আৰু আমি বামঠে আশ্ৰমৰ ক্ষেত্ৰত আমি যি প্ৰচেষ্টা শিক্ষক দিছিলোঁ শিক্ষকটো আমাৰ কিতাপৰ সংগ্ৰহ কৰিব নোৱাৰা কাৰণে প্ৰায় 2 বছৰ 3 বছৰমান চলিল তাৰপিছত তেওঁলোকে অসমীয়া মিডিয়ামলৈকে টানি লৈ গ'ল সেইকাৰণে কৈছোঁ চব সংগঠন খোলাৰ কাৰণে মই বেয়া নাপাওঁ আৰু এইবিলাক সংগঠনবিলাক উঠি অহা চামবিলাক আৰু শিক্ষিত মানুহ জড়িত কৰিব লাগে তেওঁলোকে বুজি পায় আৰু এতিয়াতো আৰু সেই অন্ধবিশ্বাসৰ যে আগত সেই প্ৰথা লৈ থাকিব নালাগে কিয় নালাগে এতিয়া বৰ্তমান শিক্ষাৰ যুগ আহি গৈছে শিক্ষাৰ পদ্ধতি কৰিলে আমাৰ কাৰ্বিটো এতিয়া অন্যান্য জাতিবিলাকৰ যেনেকৈ মানে স্বীকৃতি পাইছে আমাৰ জাতিটো পাব লাগিব আমিতো পুৰণি মানুহ সেইকাৰণে ক্ষেত্ৰত উঠি অহা চামবিলাকৰ এইবিলাক আগভাগ লৈ পেলাই মানে কথা কমকৈ ক'ব লাগে কামখিনি পৰিপাটিকৈ কৰি দিয়াৰ কাৰণে চেষ্টা কৰাৰ কাৰণে মই আজি এই সভাতে থুলমূলকৈ কৈছোঁ সেইকাৰণে উঠি অহা চামবিলাকৰ এই ক্ষেত্ৰত অলপ প্ৰাধান্য নিজৰ ভাষাটোৰ ক্ষেত্ৰত যদি অলপ ভাল হয় বুলি মই আশা ৰাখিছোঁ ধন্যবাদ আচ্ছা এতিয়া যে নহওক আমি এই অঞ্চলৰ মানুহখিনিয়ে এতিয়া সাহিত্য সভা সম্পৰ্কে কি চিন্তা চৰ্চা কৰা হৈছে ইয়াৰে অলপ মতামত নিজা মতামত ব্যক্ত কৰিলে ভাল হয় কাৰণ বীৰেন কেলেঙে কৈ গ'ল যে বীৰেন কেলেঙে কৈ গ'ল যে তেওঁ আমাৰ কামৰূপ সাহিত্য সভাৰ শাখাৰ সম্পাদক তেওঁ ক'লে কি যে এবাৰ ডিব্ৰুগড়ৰো হেৰি আছে আৰু গুৱাহাটীৰো মহানগৰৰো আছে তাৰপিছত 2টা শাখা হ'ল তেওঁ কোৱা মতে আৰু যদি আমি এই অঞ্চলৰ মানে সুকীয়াকৈ এখন শাখা কমিটি গঠন কৰা আমি ভাবোঁ ইচ্ছা কৰোঁ নেকি এইটো মতামতটো দাঙি ধৰিব লাগে মই এই সম্পৰ্কে খবৰ কাৰণে আমাৰ দীপেন ৰম্পিকে এবাৰ মই বক্তব্য ৰাখিবৰ কাৰণে সভাত সভাপতিত্ব কৰা মান্য শ্ৰীযুত কাফাৰদেৱ লগতে আমাৰ তেওঁলোকৰ আমি নাজানো প্ৰথম হেৰি হৈছে আমাৰ 13 আৰু কেলেং আৰু আমাৰ দায়িত্বত উপবিষ্ট নগেন্দ্ৰে লগতে আমাৰ এই অঞ্চলৰ শিক্ষক ধৰি আমাৰ গণ্যমান্য ব্যক্তি মহিষাৰ বামঠে আশ্ৰমৰ লগত জড়িত থকা ব্যক্তিসকল আজি এই সভাখন আয়োজন কৰি সঁচাকৈ যদি মানুহৰ আগ্ৰহ থাকে তেতিয়াহ'লে খুবেই ভাল হ'ব এটা জাতি জীয়াই থাকিবৰ কাৰণে আমাৰ সংস্কৃতি এইবিলাক
ভাষা, খাদ্য, সাজপাৰ আটাই প্ৰয়োজন। গতিকে জাতিটো বচাই ৰাখিবৰ কাৰণে ইতিমধ্যে আমাৰ ওপৰ বক্তাই কৈছে যে এই অঞ্চলটোত যিহেতু ভাষাটো আমি খুবেই এই অঞ্চলৰ মানুহখিনি প্ৰচলনটো নাই বুলি ক'ব পাৰি। দুই এখন গাঁৱত আছে যদিও এটা চামলতীয়া আছে, কিন্তু এতিয়া উঠি অহা ল'ৰা ছোৱালীখিনি এই ভাষাটোৰ প্ৰতি আমাৰ নিজৰে আমাৰ গাৰ্জেনবিলাকৰে আমি তেওঁলোকক আমি চৰ্চা নকৰোঁ। চৰ্চা নকৰাৰ ফলত তেওঁলোকে ভাষাটো একেবাৰে ভাষা বুলি ক'লে, কাৰ্বি ভাষা বুলি ক'লে হাঁহি পাত্ৰ হ'ব লগা হৈছে। কাৰণ ভাষা আমাৰ ল'ৰা ছোৱালীকেইটা যদি কাৰ্বি যদি ভাষা এটা কোৱা সিহঁতে হাঁহি দিয়ে বা সিহঁতে নাজানে। গতিকে এইটো এটা আজিৰ উঠি অহা ল'ৰা ছোৱালীবিলাকৰ আমাৰ কাৰ্বি ভাষাটোৰ প্ৰতি এটা হাস্যকৰ বিষয় নিচিনা হৈছে। গতিকে জাতি জীয়াই থাকিবৰ কাৰণে আমি ভাষা লাগিব, সাজপাৰ লাগিব, আছে আমাৰ খাদ্য। যিহেতু আমাৰ কাৰ্বি ভাষা, আমাৰ কাৰ্বি সমাজৰ খাদ্যও অলপ বেলেগ, সাজপাৰো বেলেগ, আমাৰ বাদ্যযন্ত্ৰ বেলেগ, নাচ গান বেলেগ। গতিকে জাতিটো আমি কাৰ্বি, যিহেতু আমি কাৰ্বি, আমি কি কাৰ্বি, কাৰ্বিৰ বেনাৰত আমি আজি কাৰ্বি বুলি নিজকে পৰিচয় লৈছোঁ। কাৰ্বি হয়, সঁচাকৈ পৰিচয়, আমি কাৰ্বিয়ে। কিন্তু আমি আমাৰ আনুষংগিক যিবিলাক কথা, সাজপাৰৰ পৰা ধৰ্মৰ, ভাষা আৰু ধৰ্মৰ আমাৰ এনেকুৱা হৈছে যে এখন গাঁৱৰ সিখন গাঁৱৰ কিন্তু দেহাল পূজাই হওক, মেইনটো আমি দেহাল পূজাই, এই পূজাবিলাকৰ আমাৰ যিখিনি আমাৰ মানে উপাদানবিলাক, পূজাৰ উপাদানবিলাক আৰু যিবিলাক আমাৰ বস্তু আমি সজাই পৰাই তোলোঁ, আমাৰ বিশেষকৈতো আমাৰ পাহাৰীয়া বস্তুৱে আমি হেৰি কৰোঁ। কিন্তু আমাৰ গাঁও বিশেষকৈ এইবিলাক কিন্তু সম্পূৰ্ণ অলপ হ'লেও বেলেগ বেলেগ হৈ আছে। গতিকে আমি 8খন গাঁৱে কাৰ্বি গামঠে আছেনে এখন সংবিধান ওলাইছিলোঁ, আজি কেইবা বছৰ হৈ গ'ল। কিন্তু এতিয়ালৈকে সেই সংবিধানখনৰ তাৰ মানে যিখিনি আমি লিপিবদ্ধ কৰিছিলোঁ গোটেই 8খন গাঁৱে মিলি, কিন্তু আজিলৈকে সেইটো ব্যৱহাৰ হোৱা নাই যেন লাগিছে। গতিকে এইবিলাক কাগজ পত্ৰইদি নহ'ব, আমাৰ আন্তৰিকতা লাগিব, আমি সেইবিলাকৰ ধৰ্মৰ প্ৰতি আমাৰ বিশ্বাস থাকিব লাগিব, আৰু আমি একতাটো আমি বজাই ৰাখিব লাগিব। আমাৰ একতাও ফাট মেলিছে, আৰু ধৰ্মৰ প্ৰতিও মানুহখিনিৰ এটা অনিচ্ছা হৈছে। আমি সংমিশ্ৰণ এটা কৰি ধৰ্মবিলাক লৈ আমি আগবাঢ়িছোঁ। কিছুমানে কৰিব লাগে কৰিছোঁ, কিন্তু তাৰ পৰা যে আমাৰ নিয়ম নীতিৰ মাজত যে যাব লাগে সেইটো আমি এৰি থৈ গৈছোঁ। গতিকে আমাৰ আৰু এটা কথালৈকে অলপ গুৰুত্ব আহি পৰিছে যে আমাৰ এই অঞ্চলত পূজা পাতলৰ বিষয়ে যিখিনি মন্ত্ৰপাঠ কৰা হয়, সেই মন্ত্ৰপাঠ কৰাৰ আমাৰ পূজাৰী এতিয়া অভাৱ হৈছে। মই অলপ বেলেগ লাইনত অলপ হেৰি কৰিছোঁ, গতিকে পূজাৰীৰ অভাৱ হৈছে। গতিকে আমাৰ জেনেৰেল মানুহখিনি পূজা তেওঁলোকেও নিজে নকৰে। গতিকে আমাৰ বিশেষকৈ এইটো মই বামঠে আশ্ৰমৰ এইটো দায়িত্ব বুলি মই ভাবিম, কাৰণ আমাৰ পূজাৰী কিছুমান সৃষ্টি কৰিব লাগিব। কাৰণ পূজাৰীবিলাক কিছুমান গাঁৱৰ মানুহ আছে যদিও ভাষাৰ মানে নজনাৰ ফলত তেওঁলোকে মন্ত্ৰপাঠখিনি
আজি নাজানে যেনে তেনে কৰিছে আৰু কৈছে ঠিক সেইধৰণে আমাৰ বাংকে আছে মই এইবিলাক আজি যদি আছে বাংকে আছে বিষয়ববীয়া এইবিলাক কথা আমি বিশদভাৱে আলোচনা কৰিব লাগে জাতিটোৰ বিষয়ে সাহিত্যই আমাক দিছিলে ইয়াতে দুজন টিচাৰ আমাৰ বৰ্তমান মাগুৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন কটকী আৰু আমাৰ ববিতা তেৰণ আমাৰ যেহেতু আমাৰ বক্তাই কৈছে যে কৈছে যে ইয়াত 25 জন দিয়া হৈছিলে তাৰে ভিতৰত আমাৰ দিছিলে কিন্তু কি হ'ল চৰকাৰৰ ফালৰ পৰা অলপতে আমাৰ কাটা চাই কৈছে যে আমি কিতাপ কেইখন দিম আমি এখনহে এটা জাতিক আমি এখনহে কিতাপ দিম গতিকে দুখনটো দিব নোৱাৰো গতিকে সেই কিতাপৰ যেতিয়া নেকি অভাৱটো হৈ গ'ল এতিয়া তেওঁলোকে কি কৰিব দিছে যদিও কি কৰিব ৰাজনৈতিক প্ৰেচাৰত দিছিলে কিন্তু কিতাপ বিতৰণ কৰিব নোৱাৰাৰ কাৰণে আৰু আমাৰ কাৰ্বি আংলঙৰ যোনটো ভাষা সেইটো ভাষা ব্যৱহাৰ নকৰাৰ ফলত আজি আমাৰ এই অৱস্থা হৈছে তেওঁলোকে জেনেৰেল শিক্ষকলৈ পৰিৱৰ্তন কৰিব লগা হৈছে গতিকে এতিয়া খুবেই ভাল হৈছে আমাৰ এতিয়া কিতাপ নাই ভাষাটো শিকাবৰ কাৰণে কিতাপ নাই কিন্তু আমি খুব ভাল পদক্ষেপ লৈছে যে এই অঞ্চলত যদি এই ভাষাটো শিকোৱাৰ কাৰণে আমাৰ উদ্যোগ যদি আমাৰ তলবিয়ে লয় তেখেতে থলৰটোও কিছু জানে আৰু পাহাৰটোও জানে গতিকে আমি প্ৰথমতে আমি কিতাপবিহীন হৈ আমি প্ৰথমত আমি আগবাঢ়িব লাগিব যেহেতু আমাৰ কিতাপ নাই গতিকে আছে কাৰ্বি আংলঙৰ হেৰিটো আছে গতিকে প্ৰথম যদি আমি কথাটো কাৰ্বি ভাষাটো আমি প্ৰথমতে শিকিব যাওঁ তেতিয়াহ'লে আমি লাভৱান হওঁ কথাবিলাক আমি অলপ চৰ্চা যেতিয়া আমাৰ মাজত হৈ যাব তেতিয়া আমি অলপ লাভৱান হওঁ তাৰপিছত আমি ডাক্তৰ ছাৰে কৈছে যে ভাষাটো চৰকাৰে এটাৰ কাৰণে কিতাপ দিছে গতিকে আমি কাৰ্বি আংলঙৰ ভাষাটো শিকাটো আমাৰ কি দৰকাৰ আমাৰ সেইটো ভাষাহে কাৰ্বি আংলঙৰ আমাৰে ভাষা কিন্তু আমি যে পৰিৱেশ যেহেতু আমাৰ এই অঞ্চলটো গুৱাহাটী মহানগৰীৰ অঞ্চল গতিকে আমি মানুহৰ সম্পৰ্ক বা পৰিৱেশৰ লগত আমাৰ ভাষাটো হেৰাই গৈছে বা আমি ঠাচটো পাহাৰীয়া ঠাচটো অলপ বেলেগ আমাৰ এতিয়া প্ৰচলন যিখিনি হৈ আছে সেইখিনি প্ৰচলনটোৰ ঠাচটোও বেলেগ গতিকে আমি যিহেতু আমি লিখিত হিচাপে আমি আগবাঢ়িব লাগিব এতিয়া কথিত হিচাপে আমি এই অঞ্চলত যি কৈ আছো আমাৰ কিতাপ নাই গতিকে আমি যিটো আৰু আমাৰ কিতাপৰ কাৰণে আমি সেইটো বেলেগকৈ আন্দোলন কৰি বা বেলেগকৈ চৰকাৰৰ পৰা ডিমাণ্ড কৰাৰ কোনো ফল নাথাকিব গতিকে আমি কাৰ্বি আংলঙৰ যোনটো কিতাপ এই কিতাপটোৰ ওপৰত নিৰ্ভৰ কৰি আমি যদি শিকিব পাৰোঁ তেতিয়াহ'লে এইটো কোনো এটা হেৰি নহয় ৰাখিব নালাগে যে কাৰ্বি আংলঙৰ কাৰ্বি আংলং আমি একেই জাত আমাৰ অলপ বেলেগ হ'ল আমি অলপ তলত থাকিলোঁ তেওঁলোকে পাহাৰীয়া যিটো তেওঁলোকে কোনোদিন মানে অলপ মানে টাঙনীয়া এটা প্ৰভাৱত নপৰি মানুহৰ সম্পৰ্ক নকৰি তেওঁলোকে ভাষাটো ধৰি ৰাখিলে আমি আৰু সম্পৰ্কবিলাক আমাৰ চাৰিওফালে আমি জেনেৰেল দাস কলিতা নেপালী বড়ো ৰাভা সংস্পৰ্শত কৰি আমি ভাষাটো অলপ আমাৰ শেষ হ'ব ধৰিছে গতিকে আজি খুব ভাল এটা পদক্ষেপ যে আমাৰ
Lamen lo putene. Oh. Oh, jangan putih jatuh. Oh, hendak lekat dalam kamar ni. So, kini tu, boleh punya tu hendak lekat kamar. Oh, nanti aku siapa? Oh, kami ni ke ubi pisin alihal coroma. Hebat apa yang pusing hongnya? Ati buat ati, hari ati, aro apel, jangkau ati,